নমস্কাৰ জনাইছোঁ মোৰ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ শ্বুটিং ব্লগ নহয়। আজি মই আহিছোঁ মোৰ বন্ধু মোৰ সতীৰ্থ যাৰ লগত মই শৈশৱত খেলিছিলোঁ, একেলগে পঢ়া একেলগে খেলি ডাঙৰ হোৱা, কিন্তু সি বৰ্তমান এতিয়া ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছে। আপোনালোকে খুবেই ধুনীয়াকৈ মৰম দি আঁকোৱালি লৈছে তাক। গতিকে আজি মই বিশেষ কাম এটা তাৰ ওচৰলৈ আহিছোঁ। কি কামত আহিছোঁ, কিয় আহিলোঁ হঠাতে সকলো গম পাই যাব। আৰু বহুদিন তাক লগো পোৱা নাই। আচলতে মই মোৰ কামত বিজি আছিলোঁ, সি তাৰ কামত বিজি থাকে, বহুদিন লগো পোৱা নাই। সেইকাৰণে আজি আহিছোঁ। আমাৰ গাঁৱতে ঘৰ হয়, একেলগে আমি বেছি দূৰৰ নহয় আমাতকৈ। গতিকে বলক তাক লগ কৰোঁ আৰু কিয় আহিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই যাব, সকলো গম পাব মই কি কামত তাৰ ওচৰলৈ আহিছোঁ আৰু তাক লগ কৰিবলৈ আহিছোঁ। গতিকে বলক তো বলক এতিয়া আমি ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ বিনয় কি কৰি আছে চাওঁ। আৰু মই অহা আজি সি গম নাপায়, তো ছাৰপ্ৰাইজ হ'ব। বলকচোন বাৰু কি কৰি আছে চাওঁ, তাক দেখাম মই গৈ কেনে। তো এইটো ভিতৰ ইহঁতৰ এনেকৈ সোমাই আহিব লাগে। ইয়াতে বৰ্তমান ষ্টুডিঅ'ৰ কাম কৰি আছে সি, কাৰণ অকণমান সিহঁতৰ ঘৰবিলাক কিবা খেলি মেলি কৰি আছে, ভাঙি আছে, এতিয়া বনাব। তো বলক ভিতৰত সোমাই যাওঁ। সেইয়া বিনয়, কি খবৰ? হাই হাই। বহুত দিনৰ মূৰত লগ পাইছোঁ তাক। আচলতে মই মোৰ কামত বিজি থাকোঁ, সিটো একদম পূৰা বিজি এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত একদম হিৰ' হৈ পৰিছে। আপোনালোকে বহুত মৰম দিছে তাক, বহুত উৎসাহ দিছে, আগুৱাই লৈ গৈছে, যাৰ বাবে আজি সি অকণমান মানুহৰ মাজত চিনাকি হৈ পৰিছে। তো ইয়াক মই এতিয়া কি কামত আহিছোঁ মই কৈছোঁ, সি ক'ব, মই নকওঁ কি কামত মই তাৰ ওচৰত আহিছোঁ আজি। তো প্ৰথমতে বলকচোন মই তাক এটা মই ছাৰপ্ৰাইজ দিম আজি। এতিয়াতো বিনৰ লগত যেতিয়া লগ পাই গ'লোঁ বিনক আজি, তো এতিয়াতো আমাৰ কথা বতৰা আৰম্ভ হ'ব। গতিকে মই এতিয়া মোৰ লগত লৈ আহিছোঁ মই হিৰক জানে আপোনালোকে, মোৰ সকলো ভিডিঅ' সি এডিট কৰি দিয়ে। মই বিনৰ লগত কথা আৰম্ভ কৰিম, বলক আপোনালোকে চাই যাব। এখন মই বিনক দিলোঁ আজি মোৰ যিটো সফলতা, সেইটো দেখি মোৰ বহুত ভাল লাগিছে। বহুত সৰুৰে পৰা ষ্ট্ৰাগল কৰিছে সি এই ক্ষেত্ৰত জড়িত, নামৰ ক্ষেত্ৰত হওক, বিহুৰ ক্ষেত্ৰত হওক, লোকবাদ্যৰ লগত মানে কি সৰুৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। কিন্তু অসমৰ মানুহে তাক চিনি পোৱা নাছিল। কিন্তু যোৱা যি লকডাউনত তাৰ প্ৰচেষ্টা, মুখেৰে বাদ্যযন্ত্ৰ বজাই তাত সফল আৰ্জন কৰিব সক্ষম হৈছে আপোনালোকৰ মাজত, তাৰ বাবে আমি গৌৰৱিত। গোটেই আমাৰ বালিসত্ৰ গৌৰৱিত, তাক লৈ সকলোৱে গৌৰৱ কৰোঁ আমি। আৰু মোৰ বন্ধু বুলি চিনাকি দিব পাই মোক যথেষ্ট গৌৰৱ অনুভৱ হয়। সৰুতে একেলগে খেলিছিলোঁ যি বন্ধু আজি ইমান আপোনালোকৰ মাজলৈ যাবলৈ সক্ষম হৈছে। তো বিনয় কি ক'ব? বিনক মই প্ৰথমতে এটা কথাই ক'ব দিম, তাৰ এড্ৰেছটো, কাৰণ মোৰ তাতো মেছেজ কৰিব সকলোৱে সুধি থাকে বিনয়ৰ ষ্টুডিঅ' ক'ত, ঘৰ ক'ত, আমি ক'ত লগ পাম। তো তাৰ এড্ৰেছটো প্ৰথমতে দি লওক সি, তাৰপিছত কথা পাতিম। হয়, মই প্ৰথমতেই ভৱজ্যোতি কুমাৰক মই ধন্যবাদ জনাইছোঁ। আৰু আমি বহুত সৰুৰ পৰাই লগ একেলগে থাকোঁ, একেলগে খেলোঁ, প্ৰত্যেক মানে কৰ্মতে জড়িত হৈ থাকে ভৱজ্যোতিও। মোৰ যিকোনো কৰ্মত কিবা কানি কৰি থাকোঁ, সৰুৰে পৰাই ভিডিঅ' কৰা, কিবা কৰা, একেলগে থাকোঁ। বিহু গাইছিলোঁ আমি বিহুটো আছিলোঁ, দল খুলি লৈছিলোঁ আমি। বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি একেলগে জড়িত হৈছিলোঁ। আমি সৰুৰে পৰাই সদায় উৎসাহ দিছিলোঁ তাক, তোৰ টেলেণ্ট আছে, তই কোনোদিন বহি নাযাবি, তোৰ কাম তই কৰি যা, এদিন হ'লেও তোৰ সেই টেলেণ্ট মানুহে বুজি পাব বুলি মই সদায় উৎসাহ দিছিলোঁ তাক। সেইটো কিন্তু সি সদায় চেষ্টাটো চলাই আহিছিল, সেইটো ভাল লাগে। হয়, মই আজি প্ৰায় 12-13 বছৰমান আগতে মই নাম শিকিছিলোঁ। আৰু ঠিক তেতিয়াৰ পৰা, মই যেতিয়া নাম শিকিছিলোঁ তেতিয়াৰ পৰাই ই মোৰ লগত পালিত বহি আছিল, যাই আছিল আৰু বহুত সহায় কৰি আছিল। আৰু গতিকে তেতিয়াৰ পৰা যেতিয়াৰ পৰাই মই নাম শিকিছিলোঁ আৰু তেতিয়াৰ পৰাই ই পালিত বহিছিল। একেলগে শিকা, ময়ো পাঠকৰ প্ৰশিক্ষণ লৈছিলোঁ, ঠিক তেনেকৈ। আমি মানে কি গ্ৰুপ এটা গ্ৰুপ বনাই ল'লোঁ, লৈ কেনে আমি কৈছিলোঁ তই পাঠক হ, যিহেতু সিহঁতৰ দেউতাক এজন প্ৰতিভাশীল পাঠক আছিল, মানুহে অসমৰ ৰাইজে চিনাকি এজন পাঠক আছিল। তো মই কৈছিলোঁ তই পাঠক হ, তই নাম সি তেতিয়া কৈছিল মই পাঠক হ'লে কিন্তু মই অকলে পাঠক নহওঁ, তহঁতে পালি হ'ব লাগিব, তেতিয়াহে মই পাঠক হ'ম। তেতিয়া কৈছিলোঁ হয় বাৰু আমি থাকিম, আমি তোৰ লগত, তই পাঠক হ, আমি তোৰ লগত নাম দল খুলিম। তাৰপিছত নাম দল বনাইছিলোঁ আমি, তেনেকৈ তাক আমি নাম গাবলৈ আগুৱাই দিলোঁ। তাৰপিছত আমি বিহু দল এটা আছে আমাৰ বৰদৈচিলা, সকলোৱে জানে, সেইটোতো মই তাক জড়িত কৰি ৰাখি আমাৰ লগত গায়ক হিচাপে সি গান গাই দিছিল। বহুত কষ্ট কৰিছিল আমি সৰুৰ পৰা। আচলতে বেলেগ ল'ৰা ছোৱালীয়ে যিসমূহত
কামত মানে আড্ডা পিটি ঘূৰি ফুৰে সেইখিনি আমি নকৰি সেই সময়খিনিত আমি এইবিলাক কাম কৰিছিলোঁ কালচাৰেল লাইনত যিবিলাক কাম আহে আৰু সেইবিলাক আমি প্ৰত্যেক মানে কি দুয়ো লগ লাগি কৰিবলৈ চেষ্টা কৰোঁ যিকোনো গ্ৰুপ এটা বনাই কিনে আমি তাত কিবা কিবি টেলেণ্টবিলাক যাৰ যি আছে সেইটো মানে কি আমাৰ দৰে এটা প্ৰচেষ্টা আছিল সেইটো বস্তু আৰু শিক্ষক আৰু আমি আজিৰ পৰা প্ৰায় 7 মাহ 8 মাহমান আগতে দুয়ো একেলগে এটা ভিডিঅ' এটা কৰিছিলোঁ কি দিব জনাব আৰু মই প্ৰথমতে এটা কথা কওঁ বিনয় মানে মই যেতিয়াই লগ পাওঁ আমি বাইকত যেতিয়া জাৰ্ণি কৰোঁ তেতিয়াও কওঁ আৰু মানে ঘৰত আহিলেও মই কওঁ মোৰ কাৰণে কি দিব জনাবতো গাবই লাগে মানে আৰু খুবেই ভাল গায় সেই গানটো মানে মোৰ বহুত প্ৰিয় বিশেষকৈ মোৰ মানে মই শুনিলেও শুনি থাকিব মন যায় তো আজিও মই এবাৰ ৰিকুৱেষ্ট কৰিম তই এবাৰ মোৰ কাৰণে গাই ই ভবাই মোৰ পৰা এই আহি থাকিলে আৰু আমাৰ ঘৰত আহি থাকিলে কি হয় যে গীতটি এবাৰ গাই দিয়ে গীতটি এবাৰ গাই দিয়ে আৰু গীতটি বহুত ভাল লাগে গাই আৰু ই শুনিও বহুত ভাল পায় মই বহুত ভাল আৰু মই বিশেষকৈ এনেও মই কিবা কানি কাম কৰি থাকিলে এনেই গুণগুণাই থাকোঁ এই কেতিয়াবা আহি কিনে ভালকৈ গা তেতিয়া আৰু শুনাই দিব লাগে ঠিক আজিও মই একবাৰ চেষ্টা কৰি চাওঁ কি দিব যাদৱ কি দিব যাদৱ রাই মোর প্রভু কি দিব মাধবই ও কি দিব যাদৱ রাই মোর প্রভু কি দিব মাধবই ব্রহ্মাণ্ডর ভিতরে আছে যত বস্তু হবে তো মাতে পাই মোর প্রভু কি দিব মাধবই কি দিব মাধবই কি দিব মাধবই আচলতে মানে কি তাৰ মুখত যেতিয়া মই এই গানটো শুনো মানে লোকগীতটো দেহা মন হাত পৰি যোৱা বুলি যে কয় তেনেকুৱা হয় আচলতে তাৰ টেলেণ্ট ক'ব নালাগে সকলোৱে গমেই পাইছে চব ক্ষেত্ৰতে মানে আগবঢ়া আৰু মানে কি লেখত ল'বলগীয়া তো এতিয়া আমি বিশেষ কাম এটাত আজি আহিছোঁ মানে কি তাৰ ষ্টুডিঅ' যিহেতু ষ্টুডিঅ'ৰ বিষয়ে অলপ কৈ দিয়াচোন আৰু মোৰ আজিৰ পৰা প্ৰায় 4-5 বছৰ আগৰ পৰা মই ৰেকৰ্ডিং ষ্টুডিঅ' এটা কৰিছোঁ গান ৰেকৰ্ডিং কৰোঁ নাম ৰেকৰ্ডিং কৰোঁ গোটেইখিনি আৰু কবিতা গোটেইখিনি মই ৰেকৰ্ডিং কৰি আছোঁ গতিকে আজি কেইবাদিন ধৰি আৰু মোৰ হোৱাটছএপত বহুতে ভিডিঅ' প্ৰেৰণ কৰি আছে লোকগীত বৰগীত এনেকুৱা ঘৰতে ভিডিঅ' কৰি কিনে পঠাই আছে মোৰ চেনেলটোত আপলোড কৰিবৰ কাৰণে গতিকে মই সেয়া কৰিলোঁ এটা অনুষ্ঠান ভক্তিমূলক অনুষ্ঠান এটা মই আয়োজন কৰিছিলোঁ মোৰ ইউটিউব চেনেলত সম্প্ৰচাৰ হ'ব প্ৰতিদিনে 8 বজাত সম্প্ৰচাৰ হ'ব 1 ছেপ্টেম্বৰৰ পৰা মই এটা লক্ষ্য কৰিছোঁ আৰু সেইদিনাখনৰ পৰা মই সম্প্ৰচাৰ কৰিম মোৰ বন্ধু ভৱজিতকো মই সহায় বিচাৰিছোঁ আৰু এনেকৈ বহুত মোৰ ফ্ৰেণ্ডে সহায় কৰিব আৰু গতিকে অনুষ্ঠানটো যাতে ভালে ভালে যায় সেইটোৱে কামনা কৰা আৰু মোৰ ৰুদ্ৰাক্ষ ষ্টুডিঅ'ত ৰেকৰ্ডিংটো মোৰ ৰুদ্ৰাক্ষ ষ্টুডিঅ'ত হ'ব আৰু যিখিনি আহিব নোৱাৰে আৰু মানে কি অনুষ্ঠান কৰিবৰ কাৰণে যিখিনি তেওঁলোকে ঘৰতে ৰেকৰ্ডিং কৰি কিনে পঠাই দিব পাৰে সেইটো ইয়াত আমাৰ যোগাযোগৰ নাম্বাৰ থাকিব আপোনালোকে কণ্টেক্ট কৰিব আৰু মানে কি ষ্টুডিঅ'টো মানে কি ৰুদ্ৰাক্সটো মানে কি বিনয় এটা সপোন মানে যিটো মানে কি ৰুদ্ৰাক্সটো এতিয়া মানে কি চবেই বিচাৰি আছে ময়ো গাব বিচাৰোঁ আপোনাৰ ষ্টুডিঅ'ত গৈ ময়ো কৰিব বিচাৰোঁ লোকগীতে হওক বা বৰগীতে হওক বা তেনেকুৱা বহুত টেলেণ্ট আমাৰ অসমত আছে তো সেইকাৰণে সেইসকলক মানে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে আমি এই অনুষ্ঠানটো মানে কি তৈয়াৰ কৰিছোঁ তো আমি এটা নাম দিছোঁ তাৰ অনুষ্ঠানটোৰ অনুষ্ঠানটোৰ নাম স্তুতি দিছোঁ তো তাত আপোনালোকে আহিব ইয়াত আমি ধুনীয়াকৈ ভিডিঅ' ৰেকৰ্ডিং কৰিম কৰি কিনে অডিঅ' হৈ যাব তাৰপিছত ভিডিঅ' ল'ম ভিডিঅ' ৰেকৰ্ডিং কৰি কিনে আমাৰ বিনয় ৰাজকুমাৰ বুলি চেনেলটো যদি জানেই আপোনালোকে তো তাত আমি সম্প্ৰচাৰ কৰিম এই অনুষ্ঠানটো মই থাকিম লগত মই যিখিনি পাৰোঁ সহায় কৰি দিম আমাৰ লগত কেমেৰামেন আদি কৰি বহুখিনি এটা টিম ৱাইজ আমি কামটো কৰিম
তো সেই বস্তুটোকে মই আজি আপোনালোকক মানে ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তাকো লগ পোৱা নাছিলোঁ, তো বহুত দিন আজি লগ কৰিলোঁ, বহুত ভাল লাগিল। আৰু তাৰ এতিয়া ৰেকৰ্ডিঙৰ কাম চলি আছে, আচলতে মই আহি ডিষ্টাৰ্ব কৰাৰ দৰে হৈছে। সি এতিয়া ৰেকৰ্ডিঙত যাব, মই দেখাই থাকিম আমি আপোনালোকক। বেছি দূৰ নহয়, আমাৰ গাঁৱতে ঘৰ ওচৰতে আমি এনি টাইম মানে কি থাকোঁ যদিও এতিয়া কৰ্মক্ষেত্ৰৰ কাৰণে মানে কি মোৰ কৰ্মত মই বিজি, তাৰ কৰ্মত সি বিজি, তো দেখা দেখি কম হয় হৈ আছে। গতিকে বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিল। আৰু এনেকৈ আহি থাকিব লাগিব আৰু থাকিমেই 1 ছেপ্টেম্বৰৰ পৰাতো পুৰা লাগি থাকে। 1 ছেপ্টেম্বৰৰ পৰা লাগি থাকিম মই, সময় মিলাই। আৰু ইহঁতৰ ঘৰখন আচলতে মোৰ নিজৰ ঘৰ বুলি ভাবোঁ মই, কাৰণ চব দাদাগিৰি চলে মোৰে। আৰু এতিয়া মানে কি ৰেকৰ্ডিং কৰিব আহি মই ৰেকৰ্ডিং দেখাম বলক আপোনাক। বৰ্তমান বিনয় ষ্টুডিঅ'ৰ ভিতৰত মানে কি ৰেকৰ্ডিং চলি আছে এতিয়া, মানে কি সি কালি কিবা এটা ভিডিঅ' আপলোড কৰিব তাৰ চেনেলত লোকগীতৰ, তো তাৰ কাৰণে দৌৰা দৌৰিকৈ সি ৰেকৰ্ডিং চলি আছে। ৰেকৰ্ডিং চাওক আপোনালোকে। ৰেকৰ্ডিং চলি আছে, ৰেকৰ্ডিং গোৱা হৈ গ'ল, তাৰ ৰেকৰ্ডিং লোৱা, তো এতিয়া ওলাইছে। কেনে হ'ল? মজা লাগিছে আৰু ভালেই হৈছে। তো চব ক্ষেত্ৰত মানে কি লোকগীত বুলি ক'লেতো আপোনালোকে লোকগীত শুনি আছে। ক'ত আপলোড কৰিম, কেতিয়া আপলোড কৰিম? এইটো মোৰ চেনেলত আপলোড কৰিম। কাইলৈ চেষ্টা কৰিম ক্লিয়াৰ কৰিব, আৰু যদি বাই চান্স আৰু নহয় আৰু পৰহিলৈ আপলোড কৰিম। পৰহিলৈ আপোনাৰ বিনয় ৰাজকুমাৰ বুলি আছে ন? বিনয় ৰাজকুমাৰ মিউজিকেল। তো ধামাকাদাৰ আহি আছে, আপোনালোকে চাব, লোকগীত শুনিব। আৰু এটা কথা, বিনয়ৰ লোকগীত আপোনালোকে বহুত শুনিছে, কিন্তু বিনয়ৰ আৰু এটা প্ৰতিভা আছে, সি খুবেই সুন্দৰ বিহু গায়। মই আহিছোঁ যেতিয়া তাকতো বিহু গোৱামেই এবাৰ, কাৰণ আমি একেলগে বহুত বিহু গাইছোঁ সৰুৰে পৰা। তো আজি মই বিনয়ৰ মুখত বিহু শুনিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই বিহু শুনাম আপোনালোকক। বলক মই ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, চাই থাকিব। জিনজিন মইনা মৰে দিনতে, জিনজিন মইনা মেমৰিয়ালে, জিনজিন মইনা মইনা কথালে পেলালে মুচি। আমি মানে যেতিয়া সৰু আছিলোঁ তেতিয়া বিনয় আমাৰ বিহু দলৰ গায়ক আছিল। গায়ক থাকিলে সি এটা মানে আমাৰ হুঁচৰি আছিল বিহু দলৰ, ইমান ধুনীয়া গাইছিল, তাৰ বাবে বহুত পুৰস্কাৰো দিছিল তাক, বহুত পুৰস্কাৰ পাইছিল। আৰু সৰু ল'ৰা আছিল তেতিয়া, আমিও সৰু আছিলোঁ, ইমান ভাল গাব পাৰে বুলি মানে কি মানুহে বিশ্বাস কৰা নাছিল। তো সেই হুঁচৰিটো মই আজি আপোনালোকক শুনাম, বিনয় গাই শুনাব বলক। হিৰক হৈছে মোৰ ভাইটি মানে কি বিহু দলৰ আমাৰ এজন ঢুলীয়া, ই বিহু দলত ঢোল বজায়, ধুনীয়া ঢোল বজায় ইও। তো এতিয়া বিনয় আমাক শুনাব গাই পিনে। তো বলক আমি বিনয়ৰ পৰা শুনো। মই তাক অনুৰোধ কৰোঁ, আৰু মনত কৰি দিব লগা হৈছে, পাহৰি গৈছে আচলতে বহুত দিন হ'ল। আচ্ছা, খুব ধুনীয়া হুঁচৰি গীত গাইছিলোঁ, এইটো অসমীয়াই। একবাৰ চেষ্টা কৰি চাইছোঁ আৰু। অসমীয়াই তোমাৰ চকুলোৰে চৰণ ধুৱাও আমি, বাৰুদৰ দোহাৰে চৌদিশে
ধন্যবাদ। তো মানে কি এইটো মানে এই কেতিয়া কিমান মান বয়স আছিল আমাৰ আমি এইটো বহুত বছৰ গাইছিলোঁ আমি ক্লাছ 7 মানত কৰি আছিলোঁ কিজানি কিমান মান পাইছিলোঁ তেতিয়া তাক 10 বছৰমান আগতে 10 বছৰ 10 বছৰ 12 বছৰমান ৰূপজ্যোতি চেমনীয়া বিহু জড়িত হৈছিল তেতিয়া সি গাইছিল তাত এনেকুৱা গাইছিল মানে মানুহে মানে কি হাততালি নিদিয়া মানুহ নাই আৰু তেতিয়াৰ পৰা 4-5 বছৰমান একেলগে এইটো পৰিৱেশন কৰিছিলোঁ একচুৱেলি ভাল লাগে তেতিয়াতো কিবা ভাল লাগে শুনি কেনে এনেকৈ বিনোদ টেলেণ্ট মানে কি বহুত ধৰণৰ টেলেণ্ট আছে আৰু এটা বিনোদৰ বিষয়ে কওঁ যে বিনোদে আমাক বহুত আগতে যেতিয়া আমি ফাৰ্ষ্ট বিহু দলতে গৈছোঁ যে বিনোদে আমাক বিহু শিকাইছিলে তেতিয়া ঢোল শিকাইছিলে আৰু আমাক গান শিকাইছিলে বিনোদে তেতিয়া তেতিয়া মানে আমি যেতিয়া ফাৰ্ষ্ট বিহু দল খুলিছিলোঁ মই ভাল ঢোলো বজাই সি আৰু মানে কি টেলেণ্টবিলাক দেখি থাকিব মোৰ চেনেলত আপোনালোকে গম পাব যিহেতু বন্ধু হয় ন একেলগে থাকিমেই আমি মোৰ চেনেলত আপোনালোকে পাই থাকিব তাৰ লগত ভিডিঅ' তো মোৰ ভিডিঅ'বিলাক আপোনালোকে কণ্টিনিউ কৰিব চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সি নহয় ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আপোনালোকে চাব ভিডিঅ'বিলাক ধুনীয়া ধুনীয়া কিছুমান ফেশ্বন ডিজাইনৰ ভিডিঅ'বিলাক যিহেতু মই এজন ডিজাইনাৰ হয় প্ৰফেচনেলি ক'ব গ'লে কিন্তু ব্লগ মানে কি ভাল পাওঁ মানে এই কামটো কৰি মানে ভাল পাওঁ কি আৰু যিহেতু মানে ডিজাইনাৰ বুলিয়ে নহয় মই বিভিন্ন ক্ষেত্ৰত জড়িত নামৰ লগতো জড়িত এইফালে বিহুৰ লগতো জড়িত আৰু বিভিন্ন ক্ষেত্ৰত জড়িত হয় শ্বুটিঙৰ কামতো তাত জড়িত হৈ থাকোঁ তো সেইবিলাক আপোনালোকক মই ব্লগৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰি থাকিম এতিয়া বিনয় ক'ব মোৰ চেনেলৰ বিষয়ে ইয়াৰ চেনেলৰ ধুনীয়া ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে চাব ভৱজ্যোতি কুমাৰ অফিচিয়েল এনেকৈ আছে ইউটিউব চেনেলটি আপোনালোকে চাৰ্চ কৰি চাব ধুনীয়া আৰু কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বহুত ভাল ভাল ভিডিঅ' বনায় আৰু ধন্যবাদ বিনয় মানে মোৰ চেনেলত আহি ইমানখিনি সময় দিলে যিহেতু বিজি চিডিউল এটা চলি আছে তাৰে মাজতো মোক সময় দিছে বন্ধু হিচাপে তো তাৰ বাবে ধন্যবাদ বিনয় আৰু মই ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ কাৰণ মোৰ এতিয়া শ্বুটিং আছে নাইট শ্বট ল'ব আজি আমাৰ কিবা তো তাত যাব লাগে মই ইয়াত নাথাকোঁ বেছি সময় যাম এতিয়া মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিনয়ক বহুত মৰম দিব আৰু আগুৱাই লৈ যাওক আৰু তাৰ চেনেলটো অতি শীঘ্ৰে যাতে 1 লাখ ছাবস্ক্ৰাইবাৰ হয় তাকে মই কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণ